ভাৰতৰ ইতিহাসত বহু সাম্ৰাজ্য উঠিছে, বহু সাম্ৰাজ্য পতন হৈছে। মোগলসকলেও প্ৰায় সমগ্ৰ ভাৰত নিজৰ অধীনত আনিছিল। কিন্তু এটা অঞ্চল য'ত মোগলৰ শক্তিয়ে থমকি গৈছিল, উত্তৰ-পূব ভাৰতৰ অসম। এখন সৰু ৰাজ্য, সীমিত সম্পদ কিন্তু অদম্য সাহস আৰু আত্মসন্মানেৰে ভৰা আহোম সাম্ৰাজ্য। আপুনি জানেনে, এই আহোম সাম্ৰাজ্যই মোগলৰ দৰে বৃহৎ শক্তিক এবাৰ নহয় মুঠ 17 বাৰ যুদ্ধত পৰাস্ত কৰিছিল। এইটো কেৱল যুদ্ধৰ কাহিনী নহয়, এইটো আত্মসন্মান, ঐক্য আৰু অসমীয়া বীৰত্বৰ এক অমৰ গাথা। আহক এই অদ্ভুত ইতিহাস জানো। 13শ শতিকাৰ আৰম্ভণিতে 1228 খ্ৰীষ্টাব্দত চুকাফা নামৰ এজন দূৰদৰ্শী ৰজা ব্ৰহ্মদেশৰ পৰা অসমলৈ আহে। সেই সময়ত অসমত কেইবাখনো সৰু সৰু ৰাজ্য আছিল আৰু কামৰূপ ৰাজ্য আটাইতকৈ প্ৰধান আছিল। চুকাফাই যুদ্ধতকৈ বন্ধুত্ব আৰু বুজাবুজিক বেছি গুৰুত্ব দি অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। প্ৰকৃতি পূজাক বিশ্বাস কৰা এই জনগোষ্ঠীয়ে লাহে লাহে স্থানীয় সংস্কৃতি গ্ৰহণ কৰি অসমীয়া সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংগ হৈ উঠে। সময় সলনিৰ লগে লগে আহোম সাম্ৰাজ্য শক্তিশালী হৈ উঠে। 16শ শতিকালৈকে ই উত্তৰ-পূব ভাৰতৰ এক মুখ্য শক্তিত পৰিণত হয়। একেই সময়ত ভাৰতৰ আন এটা প্ৰান্তত মোগল সাম্ৰাজ্য দ্ৰুত গতিত বিস্তাৰ হৈ আছিল। প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ মোগলৰ অধীনত আহিছিল। কিন্তু উত্তৰ-পূব এখনেই অঞ্চল আছিল যাক তেওঁলোকে সম্পূৰ্ণৰূপে দখল কৰিব নোৱাৰিলে, অসম। 1613 খ্ৰীষ্টাব্দৰ পৰা 1682 খ্ৰীষ্টাব্দলৈ আহোম আৰু মোগলৰ মাজত এবাৰ নহয় মুঠ 17 বাৰ যুদ্ধ হৈছিল। মোগল সেনা সংখ্যা, অস্ত্ৰ আৰু সম্পদত বহু গুণে শক্তিশালী আছিল। তথাপি আহোমসকলৰ ঐক্য, দেশ প্ৰেম আৰু কৌশলৰ আগত তেওঁলোক বাৰে বাৰে পৰাস্ত হৈছিল। কেতিয়াবা আহোমসকলে হাৰিলেও সেই হাৰ তেওঁলোকৰ বাবে অন্ত নাছিল। ই আছিল নতুন উদ্যমৰে উভতি অহাৰ আৰম্ভণি। প্ৰতিটো পৰাজয়ৰ পাছত আহোমসকলে নিজৰ সেনা পুনৰ সংগঠিত কৰিছিল, ভুলৰ পৰা শিকিছিল আৰু অধিক শক্তিশালী হৈ উঠিছিল। এই সংঘৰ্ষৰ শীৰ্ষবিন্দু আছিল 1771 খ্ৰীষ্টাব্দৰ ঐতিহাসিক শৰাইঘাট যুদ্ধ। মোগল সম্ৰাট ঔৰংজেবৰ আদেশত এক বিশাল সেনা অসমলৈ আহিছিল। সেই সময়ত আহোম সেনাৰ নেতৃত্ব লৈছিল মহান বীৰ লাচিত বৰফুকনে। অসুস্থ দেশ কিন্তু অদম্য মনোবল লৈ তেওঁ ব্ৰহ্মপুত্ৰ নদীক যুদ্ধক্ষেত্ৰ কৰি তুলিলে। কৌশল, শৃংখলা আৰু আত্মবলিদানৰ জৰিয়তে আহোম সেনাই মোগলক ভয়ংকৰ পৰাজয় দিলে। এই যুদ্ধই প্ৰমাণ কৰিলে দেশৰ বাবে যেতিয়া মানুহ একত্ৰিত হয় তেতিয়া সংখ্যাৰ কোনো মূল্য নাথাকে। 1682 খ্ৰীষ্টাব্দত গদাধৰ সিংহৰ নেতৃত্বত আহোমসকলে শেষবাৰৰ বাবে মোগলক অসম ভূমিৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কৰি দিলে। তাৰ পিছত মোগলে কেতিয়াও উত্তৰ-পূব ভাৰতৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে। আহোম সাম্ৰাজ্যৰ এই কাহিনী আমাক শিকায়, সাহস, আত্মসন্মান আৰু ঐক্য থাকিলে সৰু ৰাজ্য বৃহৎ শক্তিক পৰাস্ত কৰিব পাৰে। এই কাহিনী কেৱল ইতিহাস নহয়, ই আজিৰ যুগৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা। ধন্যবাদ।